हेलो गाइस आमार नतुन ता भिडिओ লৈ সকলোকে স্বাগতম জনাইছো আজি আমাৰ এইটো চেনেলত দ্বিতীয়টো ব্লগ আজি বিশেষ টাইম ওয়েস্ট নকৰো একদম মূল এটা টপিক লৈ আহিছো আমাৰ যিখন ফটো ভাইৰেল হৈ আছিল একদিন সোশ্যাল মিডিয়াত খুব মতে ভাইৰেল হৈ আছিল আমি এতিয়া নরমাল ফটো ভিডিও এটা দিলো আমাক মানুহে কমেন্ট কৰে যে দাদা কিয় ঘপকে এনেকে বিয়া পাতিব হলগিয়া হল বা পূজা বা খসাকে তুমি বিয়া পাতিলা নেকি মানে কনফিউজ হৈ আছে বা কিয় কাৰণ আমাৰ ঘৰে ঘৰে তো গম পাইছিলে পূজা বাহতৰ ঘৰত মই গৈ আছিলুগে আৰু পূজা বাও আমাৰ ঘৰত মানে আহি থাকে ইমানখিনি হৈ থকা পিছত কিয় ঘপকে তোমালোকে এনেকুৱা কৰিলা পলা আহিলা পলাহটো ভবাই নাছিলো টোটালি আমি এক্সপেক্টৰ বাহিৰত আছিল যে পূজাক মই এনেকে আনিম কাৰণ আমি ধুমধামেৰে বিয়া পাতি আমি লাইভ হিচাপে ধুমধামেৰে বিয়া পাতি পূজাক আনিম বুলি ভাবিছিলো আৰু ধুনীয়াকে সবকে মাতিম এনেকে এতিয়াও হ'ব বাৰু নহয় বুলি নকওঁ কাৰণ এতিয়া পলা আহিলো যদি বুলিয়ে যে বিয়া পাতিব নোৱাৰিম কোনো কথা নাই এতিয়াও হ'ব কিন্তু মানে এটা বেলেগ এটা আমি মাইন্ড লৈ আছিল যে আমি ধুনীয়াকে বিয়া চিয়া পাতি তেনেকে আহিম কিন্তু পলাই আহাৰটো কোনো মানে আমাৰ সপোনৰো বাহিৰত আছিলে বুজিছিলে তো তাকে লৈ মানে এই ফটোখন যে ভাইৰেল হৈছিলে একচুয়ালি সেই ফটোখন সঁচাই হয় মিছা নকওঁ সেইখন সঁচাই হয় কিন্তু আমি ফটোখন ভাইৰেল কৰবা নাছিলো বেলেগে ক্লিক কৰি ভিউছৰ কাৰণে লাইকৰ কাৰণে দি দিলে আৰু সেই ফটোখন ৰাত পুৰা ভাইৰেল হৈ গ'ল বহুত বেছি ভাইৰেল হৈ গ'ল এদিনতে মানে ইমান আহিছে মানে কি কৈছো বি স্ক্ৰিনশ্বট মাৰি দিছে এই মানে ঘৰৰ ফালৰ পৰা আহিছে আমাৰ ঘৰৰ ফালৰ পৰা মানে একদম পাগল আমি কামটো বাৰু আমাৰ প্ৰবলেম হোৱাৰ পিছতহে কৰিছো আমাৰ মেইনলি এক বিয়া পাতিও নাই এতিয়া মেইন কাৰণটোলৈ আহো মেইন মানে এক পলুৱাই লৈ অহাৰ কাৰণটো পলুৱাইও অহা নাই আমি পলাইও অহা নাছিলো আহিছিলো মই ঘৰৰ পৰা ওলাই আহিছিলো ফুৰিবলৈ আৰু আমি ঢেকীয়াখন নামঘৰ যাম বুলি ভাবিছিলো আৰু মইনাপুৰীয়া নামঘৰ সেইখিনি ষ্টৰি পাইছিলো সেইখিনি আপোনালোকে ষ্টৰি পাইছে আৰু মই চুলি ষ্টেট কৰিবলৈ আহিছিলো একচুয়ালি প্ৰথমতে চুলি ষ্টেট কৰিবলৈ আহিছিলো কিন্তু তাৰ পিছতে মানে আমিতো গুৱাহাটী নগাঁও দেখিছে গোটেই ডিব্ৰুগড় চিব্ৰুগড় আমি সদায় ঘূৰিয়ে ফুৰো ভিডিঅ' বনাই ফুৰো আপোনালোকেতো সদায় পায়ে থাকে আমাক ছাপোৰ্টো কৰে ধুনীয়া ভিডিঅ' এই ঘৰটো আছে আমি য'ত ত'ত ঘূৰি ফুৰো এইবাৰো ক'লে যে বিকু আমি ঢেকীয়া খোৱা যাওঁ আঠখেলীয়া যাওঁ আৰু মইনাপুৰীয়া যাওঁ আমি দুদিন গ'ল এদিন আমি ঢেকীয়া খোৱা গ'লো মইনাপুৰীয়া কভাৰ কৰিলো আৰু এদিন মানে মাজতে আমি ৰেষ্ট ল'লো ষ্টেট এই ভাগৰ ষ্টেট কৰিব তাৰপিছত ভাবিছিলো যে আৰু দুদিন তাৰ ৰৈ মানে এই চুলি ষ্টেট কৰিলে আৰু দুদিন ৰ'ব লাগে এদিন ফ্ৰী চাৰ্ভিচটা দিয়ে আৰু সেই ফ্ৰী চাৰ্ভিচটো কৰি আমি ৰুমলৈ ঘূৰি আহি আছিলো ন আৰু ৰুমলৈ আহি থাকোঁতে এই মাকে ফোন কৰিছে আৰু ফোন কৰি মানে বহুত বেয়া বেয়িকে কৈছে তই যাৰ লগতে আছো তাৰ লগতে থাক ঘৰলৈ ঘূৰি আহিব নালাগে আৰু ঢেৰ কৈছে তাৰপিছত মোক ফোনটো দিবলৈ ক'লে মোকো ফোনটো দি দিলে তাৰপিছত মানে বহুত বেয়া বেয়িকে ক'লে আৰু এই মোৰ ওচৰত একদম পুৰা কান্দিছে বিকু বোলে মই যদি এবাৰ ঘৰলৈ ঘূৰি যাওঁ মোক এনেকে মাৰিব মেলিব একচুৱেলি গাঁৱৰ মানুহে ইহঁতৰ মাকক লগাই কিবা কিবি বহুত বেছিকে লগাই আমি আগতেও ঘূৰিছো আমি গুৱাহাটী গৈছো এসপ্তাহ আছো একো প্ৰব্লেম নাই কিন্তু এইবাৰ মানে মাকক এনেকে কোনোবাই লগালে পায় তো মাকে বহুত বেছি বেয়া বেয়িকে গাই আহিলে আৰু এটা কথা কওঁ কিছুমান মানে মানুহ আছে মোৰ চিনাকিয়ে মোৰ ঘৰত কয় যে বিকু এনেকুৱা বেয়া ল'ৰা বিকু এনেকুৱা কৰে বিকুৱে ছোৱালীবোৰ ব্যৱহাৰ কৰি দিব তেনেকুৱা মানে বহুত বেছি বেয়াকে লয় গম পায়ে ন ভাল পোৱা তাত কিমান ভঙাবলগীয়া মানুহ কিমান অহা যোৱা কৰি থাকে ন তো সেইখিনি বাধা বিঘিনি পাৰ কৰিহে এটা সঁচা ভাল পোৱা ষ্টিল ৰখি থাকে একদম শেষ পৰ্যন্ত হোমৰ গুৰিলৈকে যায় মেইন আৰু আমাৰ যিমান দূৰলৈকে আমি জানো ইটোৱে সিটোৰ মাজত বহুত বেছি দন লাগো কিন্তু বিশ্বাসটো বহুত বেছি আছিলে হা সেইকাৰণে আমাৰ মানে নিজৰ ওপৰত এইও বিশ্বাস আছে আৰু মোৰো বহুত বেছি বিশ্বাস আমি যদি 4-5 দিন থাকো আহিমে তাৰ পিছত সি হলো সৰি ক'ব বা মই দন লাগে বহুত বেছি ভয়ংকৰ দন লাগে হা তাৰপিছত সেই তেনেকুৱা কথা তাৰপিছত মাকে বহুত বেছি বেয়াকে ক'লে তাৰপিছত এই মোৰ ওচৰত বহুত বেছি বেয়াকে কান্দিছে এটা ল'ৰা হৈ নিজৰ গাৰ্লফ্ৰেণ্ডজনীয়ে মোৰ ওচৰত কান্দে বা আপুনি যদি এটা ল'ৰা হয় আপোনাৰ গাৰ্লফ্ৰেণ্ডজনী যদি আপোনাৰ ওচৰত কান্দে বহুত বেছি যে মই এনেকুৱা মোক ঘৰলৈ গ'লে মাৰি পেলাব মোক কিবা এটা কৰা কিবা তেনেকুৱা স্থলত মই এটা মতা মানুহ হৈ নিজক যিজনী ছোৱালীক ইমান দেহ মন প্ৰাণ দি ভাল পাওঁ ছোৱালীজনী মই কি যা হ'ব যি হ'ব ঘৰলৈ ঘূৰিছি যা তোক মাৰিলেও কাটক মই এনেকেতো পঠাই দিব নোৱাৰো মই তাই কৈছো তুমি বাদ দিয়া ভয় খাব নালাগে যদি ইমান বেয়াকে ক'ব পাৰিছে মা দেউতাই তো সেইখন গ'লে তুমি যাব নালাগে তেতিয়া মোৰ লগতে থাকি দিয়া তাৰপিছত তাই ক'লে বোলে হ'ব তেতিয়া আমি কেইদিনমান থাকোঁ মায়েনো কি কয় নকয় চাওঁ তাৰপিছত আমি 2 দিন ৱেইট কৰিলোঁ আমি একো ডিচিশ্যন লোৱা নাই আমি বোলো থাকোঁ আৰু কি একো মই কৰাও নাই আমি আঠখেলুৱা যোৱা প্ৰগ্ৰেমো কেঞ্চেল কৰি দিলোঁ নগ'লো তাৰপিছত সেই মানে আমি তেতিয়া ৰুমত নাথাকিলোঁ তেতিয়া আমি যোৰহাট বালিগাঁও শান্তি আশ্ৰম যে তাৰ মানুহ ঘৰলৈ গুচি গ'লোঁ সেই আমি ৰুমত আছিলোঁ তাৰ আগদিনাখনলৈকে কিন্তু তাৰপিছত আমি ৰুমত মানুহ ঘৰলৈ গুচি গ'লোঁ তাৰপিছত নাই মাক দেউতাকৰ একো ৰেছপন্স নাই এইবাৰ বাপেক নাই বাৰু কৈ দিছোঁ তাৰপিছত একো ৰেছপন্স নাই মানে যোনে ফোন কৰিছে এই গালিহে দিছে তাৰপিছত আমি ভাবিলোঁ এনেকে ছোৱালীজনী মই ভাবিলোঁ একচুৱেলি আৰু যিঘৰ মানুহত আছিলোঁ মানুহঘৰেও ক'লে যে তুমি এনেকে ছোৱালীজনী আনি ৰাখি থোৱাটো এইটো ভাল কথা নহয় আৰু মোৰ ঘৰৰ পৰাও মানে কি
কি হ'ল মোৰ ঘৰৰ পৰা কোনে কি কৰিলে জানো চবে মানে ওলাই গ'ল যে তাই পলাই গ'ল বুলি গাঁৱত উলিয়াই দিলে ফুৰিবলৈ আহিছিলো চ' মই যদি পলাই গ'ল সেইখন ঘৰলৈ যাওঁ তো মোৰ নিজৰ সন্মানটো হেৰুৱাই কিয় যাম সেইখন ঘৰলৈ সেইটোৱে মানে একদম উলিয়াই দিলে আৰু গাঁৱত এনেকে যে পূজা গুচি গ'ল পলাই গ'ল তাৰপিছত তেনেকুৱা পৰিস্থিতিত এতিয়াতো মই পঠাইতো দিব নোৱাৰো ন বুজি পাইছা তাৰপিছত মানুহঘৰেও ক'লে নাই তোমালোকে এইটো ভুল নকৰিবা তাইক নপঠাবা বহুত প্ৰব্লেম হৈ যাব গাঁৱত এনেকুৱা ছোৱালীজনীৰ সন্মানৰ কথা আছে মই বোলো ভাবিলো যি হ'ল আৰু মতা ল'ৰা এবছৰ পাছত হওক 2 বছৰ পাছত হওক লাগে 5 বছৰ পাছতেই হওক বিয়া দিন নহয় দিন পাতিবই লাগিব নিজৰ দম যেতিয়া আছে ল'ৰা হৈ যেতিয়া জন্ম লৈছো একো নাই থাকি দিয়া মই ক'লো কিবা এটা ব্যৱস্থা কৰক মানুহ ঘৰতে মই এক ফোট খিয়ৰ খেন্দুৰ দি দিওঁ আমি দুদিন আছিলো কিন্তু ঘৰৰ মানুহে ক'লে যে নালাগে আহিব তথাপিও আমি ঘৰৰ মানুহৰ কাৰণে ৱেইট কৰিছিলো মানে ফেমিলি ইহঁতে কিবা এটা ভাল ডিচিশ্যন ল'ব এই ঘৰলৈ ঘূৰাই নিব নাই কিন্তু একো ডিচিশ্যন নল'লে গালিৰ ওপৰত গালি পাৰিলে তাৰপিছত মই ভাবিলো নাই একদম এনেকে থাকিলে মানে দিন পাৰ হৈ থাকিব আৰু এই লাহে লাহে বদনামটো বেয়াকে ওলাই গৈ থাকিব মানুহৰ ঘৰত আছো দিহিঙে দীপাঙে ঘূৰি ফুৰিছো ইফালে ঘৰৰ পৰা ফোন আহি আছে মোৰ ঘৰৰ পৰা এই ঘৰৰ পৰা ভালৰ পৰাতো একোৱেই নাই তাৰপিছত মই যি হ'ল মানুহ ঘৰতে এনেকে ব্যৱস্থা কৰিলো আৰু এক মানে নিয়মটো কৰি বহুত বেছি ডাঙৰকে নহয় নিয়মটো কৰি খিয়ৰ খেন্দুৰটো দি দিলো মানে যাতে এই কোনো বদনামৰ ভাগি হ'ব ভয় খাইছিলো যাতে মানে কি যদি ইহঁতৰ ঘৰলৈ আহো ইহঁতৰ ঘৰৰ পৰা যদি মোক ঘৰলৈ লৈ গুচি যায় সেইকাৰণে আমি সেইটো কৰিলো মানে যাতে চিন এটা থাকক যাতে মই ঘৰলৈ বোৱাৰী হিচাপে আনিব পাৰো আৰু ঘৰত যাতে ক'ব পাৰো যে খিয়ৰ খেন্দুৰ দিলো তাৰপিছত আমি সেই তাতে আমি খিয়ৰ খেন্দুৰ দিলো তাৰপিছত আমি যিটো সময়ত খিয়ৰ খেন্দুৰ দি আছিলো সেইটো সময়ত দাদাজনে মানে এনেকে ফটো কেইখনমান ক্লিক কৰি ৰাখিলে মানে আমাক কৈছিলে যে ফটো কেইখনমান মাৰি থওঁ আমিও ক'লো মাৰক আমাৰ ফোনতো মাৰিলো কিন্তু আমি বাৰম্বাৰ মানা কৰিছিলো যে ফটোখন ছ'চিয়েল মিডিয়াত নিদিব আৰু মানুহজনেও একদম শপতধিকাই ক'লে বোলে নাই ফটো কেতিয়াও নিদিওঁ যেতিয়া আমাৰ আমি দিব কৈছো বোলো দাদা দিব যেতিয়া আমাৰ প্ৰব্লেমটো ছল্ভ হ'ব কাৰণ এতিয়া অসমীয়া ভাদ মাহ চলি আছিলে আমাৰ বিয়া মানে যেতিয়া দিছো গম পায়ে নহয় ভাদ মাহত নাপায় মানে এইবোৰ কৰিব কিন্তু আমি নাজানি পেলাই মানে ঘপকে খিয়ৰ খেন্দুৰ দিলো তাৰপিছত মানুহ এজনে কৈছে বোলে ভাদ মাহত এইবোৰ কাম কৰিব নাপায় তাৰপিছত মই মানুহজনক ক'লো যি কৰিলো গতিকে আপোনালোকে ফটোখন মুঠতে ক'তো নিদিব যেতিয়া আমাৰ ভাদ মাহটো পাৰ হ'ব আমি ঘৰৰ পৰা নিয়ম কৰিব তেতিয়া আপোনালোকে যিমান দিয়ে দি দিব তাৰপিছত মই মানুহজনে ক'লে হ'ব নিদিওঁ তাৰপিছত মই পিছদিনা ঘৰলৈ লৈ আহিলোঁ ঘৰলৈ লৈ আহি মাহঁতক ক'লো মেলিলোঁ আমাৰ ঘৰতে ৰাখিলোঁ কিন্তু মানুহজনে কি হ'লে পাইছোহে মানুহজনে ফটো চব ভাইৰেল কৰি দিলে মানে ভিউচৰ আশাত আৰু সেই ফটোকেইখন ইমানেই ভাইৰেল হৈ গ'ল এদিনত মানে বহুত বেছি ভাইৰেল হৈ গ'ল 700-800কে ভিউচেই গৈছে আৰু লাইক আহিছে বহুতখিনি ফেচবুকত ভাইৰেল হৈ যোৱা মানে কিমান আৰু গোটেই বহুত ফোন কৰিছে তাৰপিছত আৰু বহুতে স্ক্ৰীনশ্বট মাৰি ৰাখি দিলে আৰু বেলেগেও পোষ্ট কৰি দিলে তাৰপিছত এইলে মানে ঘৰৰ ফেমিলি মানুহে হেৰি কৰি স্ক্ৰীনশ্বট মাৰি দিছে তই আমুকত গৈ মিচিং সম্প্ৰদায়ৰ মানুহৰ ঘৰত এনেকৈ বিয়া হৈছ আমুক তামুক মোকো মানে ধৰি লওক লগৰবিলাকে ফোন কৰিছে ফটো স্ক্ৰীনশ্বট দেখাইছে তাৰপিছত আমাৰ ঘৰৰ ফালৰ পৰা মানে বহুত প্ৰব্লেম হৈ গ'ল নহয় মানে ঘৰতো মোক গালি দিবলৈ লাগি গ'ল মানুহে নাপায় কাৰণ সেইটো কাম কৰিব নালাগিছিলে কিন্তু ফটোখন দি দিলে আমি যি কৰিলো কিন্তু ফটোখন ভাইৰেল কৰি দিব নালাগিছিলে নাজানি মানে ভাইৰেল কৰি দিলে প্ৰব্লেমটো সেইটো তাৰপিছতে সেইখিনি গ'ল তাৰপিছত মানুহজনক বহুত ৰিকুৱেষ্ট কৰি মেলি মানে যিখিনি ডলাৰ বনিছে বোলো মই পইচাখিনি আপোনাক দি দিম ডলাৰ পইচা আপুনি ফটোখন প্লিজ ডিলিট কৰি দিয়ক লাষ্টত মানুহজনে মান্তি হৈ ডিলিট কৰিলে কিন্তু বহুত মানুহে মানে স্ক্ৰীনশ্বট মাৰি বেলেগ পেজত এতিয়া সকলোকেতো আমি কিমান হেৰি কৰিম নোৱাৰো তাৰপিছত বহুতে স্ক্ৰীনশ্বট মাৰি ৰাখিলে বোলো যি হ'ল আৰু এতিয়াও বহুতৰ পেজতে আছে সেইকাৰণে মানে বহুত ৰাত বহুত বেছি ভাইৰেল হৈ গুচি গ'ল আৰু ফটোখনৰ আঁৰৰ কাহিনী সেইটোৱে আৰু মেইনলি আমাৰ এইবাৰ মানে সৰুকে যেতিয়া আমি লগ কৰিব আমাৰ মোৰ ওচৰলৈ আহিছিলে আমি এখন মানে লগ কৰিবলৈ অহাৰ আগত আমাৰ ভয়ংকৰ এখন ডন হৈ আহিছিলে আমাৰ যে ৰিলেশ্যনটো আমাৰ ব্ৰেক হৈ যাব বুলি ভাবিছিলো মানে ব্ৰেক হোৱাৰ পৰা বাচিছে যেনে তেনে হৈছিলে আমাৰ যিটো পৰিস্থিতি আমি ভাবিছিলো যে ই কেতিয়াও মানে মোৰ নহয় আৰু মানে টোটেলি বেলেগ এটা চাইডত গুচি গৈছিলে বেলেগ এটা ল'ৰা আৰু ভুল ময়ো মানে এই আগত যিজনী ছোৱালী ভাল পাইছিলো সেই ছোৱালীজনী মানে ফলো কৰি পেলাই ফলোইং ৰাখি থৈছিলে আৰু সেইবোৰ কৰাৰো এটা কাহিনী আছিলে কাৰণ এই অলপ দিনৰ আগত এটা ল'ৰাই ৰোষ্ট মাৰিছিলে গম পায় ন কিবা অফিচ শইকীয়া নেকি আছিলে ন সেই ল'ৰাটো ৰোষ্ট মাৰিছিলে তাৰপিছত এই ৰোষ্ট বেগ যেটো দিছিলে তাৰপিছত এই ৰোষ্ট বেগটো দিওঁতেনে সেই ভিডিঅ'টোৰ তলত এজনী ছোৱালীয়ে কমেণ্ট কৰিলে মানে বহুত বেয়া কথা এটা কৈ মানে কমেণ্ট কৰিলে গাত লাগি গ'ল এতিয়া কৈ দিব নোৱাৰো ভিডিঅ'ত বহুত বেয়া ৱৰ্ড এটা কৈ তই এনেকুৱাই হয় তোক ৰোষ্ট মাৰি ভালে কৰিছিলে তাৰপিছত কি হ'ল মানে সেইবোৰ দেখিলে ৰখি থাকিব নহয় ৰিপ্লাই দি দিলে একদম তাইকো ওলোটাই বেয়াকে কৈ দিলে তাৰপিছত ছোৱালীজনী নাম্বাৰটো নাই কিন্তু মোৰ নাম্বাৰটো ইনষ্টাগ্ৰামত দি থোৱা আছে হয়তো গম পায় আপোনালোকে
সেই নাম্বাৰটো ছোৱালীজনীয়ে লৈ মোলৈ ফোন কৰিছে, ফোন কৰি বোলে তোৰ গাৰ্লফ্ৰেণ্ডক লাইনত ল, তোৰ গাৰ্লফ্ৰেণ্ডে মোক এনেকৈ কৈছে আমুক তামুক। তাৰপিছত মই এক লাহেকৈ লাইনত আনিলোঁ। তাৰপিছত যেতিয়া এক লাইনত লৈ আহিলোঁ, ছোৱালীজনী একদম লাগি গ'ল নহয় খুমাখুম যুদ্ধ। চ' মই কৈছোঁ ৰ মই মাজত আছোঁ, মই প্ৰব্লেমটো চল্ভ কৰিম। একদম নুশুনে নাই, সিমান লেতেৰা মান মাতি আৰু একদম দুইজনী লাগি আছে। তাৰপিছত মোক খং উঠিছে, তহঁত ৰ বোলো মই চল্ভ কৰিম। আৰু মই ছোৱালীজনী ঘপককৈ বেয়াকৈ ক'ব নোৱাৰোঁ, কাৰণ মই ল'ৰা মানুহ। আজিকালি মানে চবৰে হাতত এণ্ড্ৰইড ফোন আছে, ৰেকৰ্ড কৰি থ'ব, পিছত ভাইৰেল কৰি দিব, প্ৰব্লেমটো মোৰে হ'ব। তাৰপিছত মই ভাবিছোঁ শান্তিৰে চল্ভ কৰোঁ, তাৰপিছত কি ক'ব লাগে ক'ম। কিন্তু এই নেমানে, সিজনীও নেমানে, পূৰা একদম দুইজনী লাগিছে। তাৰপিছত মই এটাই কথা ক'লোঁ, তহঁত দুজনীয়ে যদি সৰ্বা চব যদি লাগিবই পাৰ, মই ল'ৰাটোৰ মাজত থাকি একো লাভ নাই, মোক যদি একো ক'বই নিদিয়। তো বোলো হ'ব, তহঁত দুজনীক নাম্বাৰ দিছোঁ, তহঁত দুজনী লাগি থাক, মই দুইজনীকে ব্লক কৰি দিছোঁ। মানে বহুত খং উঠিলে। কিন্তু ইহঁত দুজনীয়ে মই ব্লক কৰি দিয়াৰ পিছত সিহঁত দুজনী কথা পাতি নাম্বাৰ এক্সচেঞ্জ হ'ল ন, কথা পাতি ইহঁত দুজনী ঠিক হৈ গ'ল। সেই ছোৱালীজনীয়ে এক চৰি ক'লে, কিন্তু মই এক ব্লক লিষ্টত ভৰাই দিলোঁ। 4 দিন মই এই ব্লকত ৰাখি দিলোঁ। একচুৱেলি আপোনালোকক মই সঁচা কথা কওঁ, আপোনালোক যদি ৰিলেশ্যনত আছে ন, বেছি দিন দন লাগি নাথাকিব, একদম খেলি মেলি হৈ যায়। এইবাৰ মোৰ একদম মানে জীৱন মৰণৰ মানে কেতিয়াও আনিব নালাগে। আমাৰ এইবাৰ থাৰ্ড পাৰ্চনো আহি গ'ল। আজিলৈকে আমাৰ থাৰ্ড পাৰ্চন এই 2 বছৰ হ'ল অহা নাছিলে, কিন্তু নাহিলে। কিন্তু এইবাৰ মানে 4 দিন ৰাখি দিলোঁ। তাৰপিছত 4 দিন ৰাখি দিয়াৰ পিছত মোৰো জেদটা সোমালে, এও জেদটা সোমালে। তাৰপিছত মই এই আগত যিজনী ছোৱালী ভাল পাইছিলোঁ, তাইক মানে এই ব্লক কৰি ৰাখিছিলে, ব্লকত ভৰাই থৈছিলে। তাৰপিছত সেই ছোৱালীজনী মই আনব্লক কৰি আকৌ ফ'ল' কৰি দিলোঁ, এক দেখাবৰ কাৰণে, খং উঠাবৰ কাৰণে। তাৰপিছত এই দেখি গ'ল, কথা পাতিছে, এই দেখি গ'ল, দেখি পেলাই লগালগ মোলৈ ফোন কৰিলে। ফোন কৰি পেলাই ক'ৰবা বেলেগ নাম্বাৰ এটা বা আন নাম্বাৰ এটা ফোন কৰি মোক বহুত বেয়াকৈ গালি পাৰিলে। তই এনেকুৱা কৰিছ, আগৰ এক্সক ফ'ল' কৰিছ, ময়ো কৰি দেখাম তোক চা। লগালগ বেলেগ এটা ল'ৰাৰ লগত কথা পাতিবলৈ লাগি গ'ল। আৰু সেইবোৰ কাহিনীতে লৈ মানে একদম বহুত ডাঙৰ প্ৰব্লেম হৈ গুচি গ'ল। আৰু এইও মোৰ প্ৰতি মানে টোটেলি একদম গুৰুত্ব নিদিয়া হ'ল। মানে মোৰ ফোন কৰি থাকোঁ, ৰিচিভ নকৰে, ৰাতি ৱেইটিং থাকে, মেছেজ দিওঁ, মেছেজ ৰিপ্লাই নকৰে। তাৰপিছত আকৌ মোৰ ছ'চিয়েল মিডিয়াত যিমান ফটো ভিডিঅ' আছিলে চব ডিলিট কৰি দিলে। তাৰপিছত মই মেনশ্যন কৰোঁ, একদম টোটেলি চেঞ্জ আৰু। তাৰপিছত এই ঘৰত মানে মানুহলৈ ফোন কৰি মই কান্দিলোঁ মেলিলোঁ, নবৌৱেকক পৰ্যন্ত ফোন কৰিলোঁ, নাই এই ঘূৰি নাহে। তাৰপিছত লাষ্টত লাগি মই হাৰ মনা নাই, বোলো লাগিবই লাগিব, কাৰণ মোৰ নিজৰ ভাল পোৱাটোৰ ওপৰত যিমান হ'লেও বিশ্বাস আছিলে, যে মই ইমানখিনি 2 বছৰ নে ভাল পোৱা দিছোঁ, ইমানখিনি এই কাৰণে কৰিছোঁ, এই যিমান হ'লেও ঘূৰি আহিব। আৰু সেই বিশ্বাসটোতে লাগি লাষ্টত মই ক'লোঁ, তুমি বোলো লাষ্ট টাইম, মই একদম কানি কৈছোঁ, ভৰিত দৈছোঁ, এবাৰ মোক লগ কৰিবলৈ আহা, একদম লাষ্ট টাইম। তাৰপিছত এই লাষ্ট একদম বহুত মান্তি হৈ আহিলেগৈ যোৰহাটত, বোলে এবাৰ লগ কৰিম, তাৰপিছৰ পৰা বোলে আমাৰ একো নাই। তাৰপিছত এই লগ কৰিবলৈ আহিলে, আহি আমি প্ৰথম মানে কি হয়, ভাল পোৱাটো মনত থাকিলে লগ পাই গ'লে চব ঠিক হৈ গুচি যায় ন। আৰু জাহান দুইটাই লগ পাই গ'লোঁ, আমাৰ চব ক্লিয়াৰ হৈ গ'ল। তাৰপিছত এই ক'লে মোৰ চুলিকোছা ষ্ট্ৰেট কৰি দিয়া, মোৰ চুলিখিনি এনেকুৱা হেৰি হৈ আছে। তাৰপিছত চুলি ষ্ট্ৰেট কৰি সেইখন প্ৰব্লেম হৈয়ে গ'ল, গম পালে ন। আৰু যি ঘৰ মানুহত আছিলোঁ, মানুহ ঘৰ মানে মিচিং সম্প্ৰদায়ৰ মানুহ আছিলে, সেইকাৰণে মানুহে মানে বহুত কিবা কিবি কৈছিলে। কিন্তু মানুহজনে আমাক বহুত বেছি হেল্প কৰিলে, আৰু মানুহজনৰ কাৰণেই আজি হয়তো আমি এনেকৈ আপোনালোকৰ ওচৰত কথা পাতি থাকিব পাৰিছোঁ, মানে ভিডিঅ' বনাব পাৰিছোঁ। নহ'লে বহুত বেছি ভাল, আমি একদম সদায় চিৰস্মৰণীয় হৈ থাকিব সিহঁত আমাৰ কাৰণে, বহুত বেছি একদম ভাল মানুহ আছিলে। কিন্তু সেই মাজতে মানে দাদাজনে ফটোখিনি ক্লিক কৰি যদি ভাইৰেল কৰি নিদিলেহেঁতেন ন, আমাৰ কোনো প্ৰব্লেমেই নাছিলে। সেই ভাইৰেল কৰি দিহে আমাৰ মানে প্ৰব্লেমখিনি হৈ গ'ল। ল'ৰাসকলক কওঁ, ছোৱালীক কেতিয়াও জ্বলাব নিবিচাৰিবা, ভাল পোৱাজনীক ন কেতিয়াও জ্বলাব বা থাৰ্ড পাৰ্চন কেতিয়াও নানিবা। সেই যোনজনী তুমি ভাবিছা যে ভাল ছোৱালী, বহুত সহজ সৰল ঠাণ্ডা ছোৱালী, সেইজনী ন বহুত বেয়া কাম কৰিব পাৰে, তেতিয়া তুমি জ্বলাবা বা থাৰ্ড পাৰ্চন আনিবা। এজনী ছোৱালীয়ে কেতিয়াও নিবিচাৰে নিজৰ মানুহজন বেলেগৰ হোৱাটো, নিবিচাৰে, সেইটো নকৰিবা। বাকী আমাৰ গোটেই মেইন কাহিনীটোৱে সেইটো আছিলে। এতিয়া চাবলৈ গ'লে মানে পূজা বা মোৰ ৱাইফ, আৰু এতিয়া মানে গাৰ্লফ্ৰেণ্ড নহয়, এতিয়া আমাৰ ঘৰতে আছে। ভাদ মাহ গ'লেই আমি ডাইৰেক্ট নিয়ম কৰিম, ধুনীয়াকৈ বিয়া পাতিম, তোমালোকে দেখিবাই, ফটো ভিডিঅ' পাবাই। তাৰপিছত যেতিয়া বিয়া পাতিম চবকে মাতিম, এতিয়া সৰুকৈ নিয়ম কৰিম, যেতিয়া বিয়া পাতিম টকা পইচা অলপ গোটাই লওঁ, বিয়া পাতিম, চবকে মাতিম, চব আহিব লাগিব। আৰু যেতিয়া আমি বিয়া পাতিম মানে গোটেই ইউটিউবৰ ফেমিলিটোক মাতিম, সকলোখিনি আহিব লাগিব। ইনষ্টাগ্ৰামত ধুনীয়াকৈ ষ্টৰি লগাম, ইউটিউবতো ভিডিঅ' বনাম, তেতিয়া আহিব লাগিব আৰু ধুমধামে পাতিম। বাকী এতিয়া টকা পইচা কেইটামান গোটাই লওঁ। বাকী মেইন কাহিনীটোৱে সেইটো আছিল, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বুজিটো পালে। বাকী নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে, লভ ষ্টৰিটো লাগেনে আমাৰ, বা Q&A ভিডিঅ' লাগেনে, কম। সেইটো নেক্সট ভিডিঅ' লভ ষ্টৰিটোৰ কাৰণে বহুত আহিছে, এইটোতো কওক লভ ষ্টৰিটো লাগেনে, বা কিবা যদি Q&A মানে যদি লাগে, Q&A ভিডিঅ' লাগে, তেতিয়া কুৱেশ্যন কৰিব, ভিডিঅ'ৰ ওপৰত কুৱেশ্যন কৰিব, আমাৰ ৰিলেশ্যনটোৰ ওপৰতে হওক বা আমাৰ দুটাৰ ওপৰত যি কুৱেশ্যন মনত আহে কুৱেশ্যন কৰিব। আৰু সেইখিনি 10-20টা কুৱেশ্যন লৈ আমি আপোনালোকৰ নাম মেনশ্যন কৰি ধুনীয়াকৈ ভিডিঅ' বনাম। গতিকে কুৱেশ্যন কৰিব ভিডিঅ'ৰ ওপৰত, ঠিক আছে। আৰু লভ ষ্টৰিটো লাগে যদি লভ ষ্টৰিটো মানে কমেণ্ট কৰিব, আৰু আমি ধুনীয়াকৈ ভিডিঅ' বনাম। গম পাইছে আমাৰ চেনেলটো নতুন চেনেল, আমি আহিছোঁ ইউটিউবলৈ নতুনকৈ। তো আপোনালোকে প্লিজ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। থেংক ইউ ছ' মাছ।